মই এটা কথা সুধিব খুজিছোঁ মোৰ মনত আছে যে CPI দলৰ নেতা প্ৰয়াত প্ৰমোদ গগৈ ডাঙৰীয়াই তেওঁ এটা দলিল প্ৰস্তুত কৰিছিল আজিৰ পৰা 20 বছৰ আগত 20-25 বছৰ হৈ গৈছে এই দলিলটোত তেওঁৰ পাৰ্টিৰ তৰফৰ পৰা এটো মুকলিকৈ ৰাজহুৱা কৰা হৈছিল এই দলিলখনত কোৱা হৈছিল যে অসমক যদি জনজাতি ৰাজ্য ঘোষণা কৰা হয় তেনেহলে খিলঞ্জীয়া মানুহৰ সমস্যাবোৰ নোহোৱা হ'ব খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব আপুনি এই ধাৰণাটোক সমৰ্থন কৰেনে মই CPI ৰ সেই দলিলখন এতিয়াও আছে মই সেই তাকে আপোনাৰ আগত অলপ আগতে যে ক'লো যে ছটা জনগোষ্ঠী যদি জনজাতিকৰণ যদি কৰা হয় আৰু তেতিয়াহ'লে এইটো অট'মেটিকলি ট্ৰাইবেল ষ্টেট হ'ব আৰু মই ভাবোঁ যে ট্ৰাইবেল ষ্টেট যদি হয় তেতিয়াহ'লে অসমীয়া জাতি আগন্তুক দিনত যি জনগোষ্ঠী নহওক কিয় তেওঁলোকে সুৰক্ষিত হ'ব বহুতে হয়তো এইটো অকণমান যদি বহল দৃষ্টিভংগীত যদি চায় তেওঁলোকে ভাল পাব আৰু অকণমান ঠেক দৃষ্টিভংগীত যদি চায় যে সন্মুখৰ বিপদক কাষত ৰাখিম না সুৰক্ষা নিৰাপত্তাক কাষত ৰাখিম আৰু সুৰক্ষা নিৰাপত্তাক যদি কাষত ৰাখিব বিচাৰিছে তেতিয়াহ'লে সেইটোৱে হ'ব আৰু যদি ভাবে যে নহয় ট্ৰাইবেল ষ্টেট হ'ব নালাগে আমি সন্মুখত থকা বিপদকো আমি প্ৰত্যাহ্বান জনাম পাৰিব নে নোৱাৰিব সেইটো পিছৰ কথা এই দুটা দিশ আছে গতিকে এই দুটা দিশৰ মইতো এটা দিশ ছাপোৰ্ট কৰোঁ কাৰণ কিয় যে আমি বৃহত্তৰ অসমীয়া জাতিৰ চাউলুং চুকাফাই হওক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া জাতিটো গঠন কৰিছিলে আৰু গঠন কৰাৰ কাৰণে সেইকাৰণে তেতিয়া শংকৰদেৱে কি কৰিছিলে মহাপুৰুষ শংকৰদেৱে তেতিয়া কাষ্ট কমিউনিটিৰ ওপৰত কোনো ধৰণৰ টাইটেল ৰখা নাছিলে তেখেতে কি কৰিছিলে কৰ্মৰ আধাৰত ৰাখিছিলে কৰ্ম কি কৰ্ম যে সত্ৰৰ লগত জড়িত থকা যিসমূহ কৰ্ম আতৈ মেধি মেধি আছিলে আপোনাৰ যিসকল ভঁৰাল ৰাখিছিলে ভঁৰালী যিসকলে খোল বজাইছিলে গায়ন বায়ন যিসকলে পাঠ কৰিছিলে পাঠক যিসকলে ভাওনাৰ সূত্ৰধাৰী কৰিছিলে তেওঁলোকে সূত্ৰধাৰ এনেকুৱাকৈ কৰ্ম আজিয়ে দাস আমি যেনেকুৱা আমি যেনে দাস আমি চিডিল কাষ্ট নহয় মই কেওট সম্প্ৰদায়ৰ মানুহ আমাৰ যিটো দাস কলিতাও লিখে তাতে এছিও তাৰ দাস লিখে কেওটো লিখে দাস মানে কি আমি সত্ৰৰ দাস ভগৱানৰ দাস দাসৰ দাস গতিকে এই যে কৰ্মৰ আধাৰত তেখেতে যিটো কৰিছিলে এই কৰাৰ কাৰণে আল্টিমেটলি কি হৈছিলে তেতিয়া সমগ্ৰ এটা অসমীয়া জাতি হিচাপে পৰিচয় পাইছিলে কিন্তু দিন যোৱাৰ লগে লগে কি হৈ গ'ল আমি একোটা ক্ষুদ্ৰ জাতি জনগোষ্ঠী হিচাপে নিজকে পৰিচয় দিয়াৰ কাৰণে পৰিচয়ৰ ৰাজনীতিটো আহি পৰিল আৰু সেইটো কিন্তু খন্তেকীয়া কাৰণে এইটো ভাল খবৰ কিন্তু দীৰ্ঘস্থায়ীৰ কাৰণে এইটো ভাল খবৰ নহয় কিন্তু এইটো